নমস্কাৰ, টুকুৰা খবৰৰ অন্য এটি ব্লগলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া 10 তাৰিখৰ দিনাখনি আমি ৰাতি আমাৰ গুৱাহাটীৰ ঘৰৰ সকলোৰে সৈতে মিলি এসাঁজ আমি খাইছিলোঁ আৰু সঁচাকৈ খুব ভাল লাগিলে। এই ভাড়াঘৰৰ খুৰী বাহঁত সকলোবিলাক আপোন হৈ পৰিছে। ইমান কম দিনৰ ভিতৰতে আমি এটা পৰিয়ালৰ দৰে হৈ পৰিলোঁ। গতিকে আমি ভাবিলোঁ যে নতুন বছৰক আদৰিম যিহেতুকে, সেইকাৰণে এসাঁজ সকলোৱে একেলগে খাওঁ বুলি ভাবিলোঁ। আৰু এয়া খুৰাই খানা বনাই আছে আৰু সকলোৱে কামত লাগি গৈছে। কোনোবাই হয়তো চব্জি কাটি আছে, কোনোবাই গাজৰ কাটিছে, কোনোবাই মিক্স চব্জিৰ কাৰণে চব্জি কাটি আছে। মুঠতে সকলোবিলাক কামত ব্যস্ত হৈ আছে। ইয়াত দেউতাই বহি চাই আছিলে, মা বা পূৰা লাগি গৈছে। এইফালে সকলোবিলাক খুৰীহঁত, অনিতা বাহেঁত, পৰিস্মিতা বাহেঁত সকলোবিলাক কামত লাগি গৈছিলে। ময়ো অকণমান কৰিছিলোঁ বাৰু। মই সেইকাৰণে কৈছোঁ যে ময়ো কৰিছোঁ চা বুলি হাতখন দেখুৱাইছিলোঁ। বায়ে কৈছিলে বোলে তই নাই কৰা। বহুত ভাল লাগিল। আৰু এই খানাটোৰ প্ৰত্যেকটো মুহূৰ্তই মই মোৰ টুকুৰা খবৰ ব্লগিঙত টুকুৰা খবৰ হিচাপে ৰাখিব বিচাৰিছোঁ। আৰু কেতিয়াবা এই খানাটোৱে আমাৰ বাবে হৈ পৰিব স্মৃতি। আমি হয়তো সকলোবিলাক ক'ৰবাত বেলেগ বেলেগ ঠাইত থাকিমগৈ, কিন্তু আমাৰ এই ভিডিঅ'টো চাই আমি যে এদিন খাইছিলোঁ সেই কথাটো মনত পৰিব, নহয়নে বাৰু? আমি নতুন বছৰক আদৰিবলৈ কিন্তু খানা খালোৱে দেই। আপোনালোকে বাৰু খালে নাই? অলপ খৰেই কৰিলোঁ বাৰু। এয়া খাৰ বনাই আছিলে খুৰাই, মাছৰ মূৰ দুটাৰ লগত খাৰ বনাই আছিলে। তাকে তেওঁ কৈ আছিলে বোলে আমি খাৰ খোৱা অসমীয়া দেই বুলি তেওঁ কৈ আছিলে। আৰু এইফালে সকলোবিলাক যোগাৰ পাতি কৰি থোৱা হৈছিলে। আপোনালোকে ভিডিঅ'টো ভালকৈ চাব, বহুত ভাল পাব চাই। মাজে মাজে কথা বতৰা, মাজে মাজে কাম, তেনেদৰেই চলাই গৈছিলোঁ আমি আৰু খুব ভাল লাগিছিলে। তেওঁ কৈছিলে যে প্ৰায় বনাই হ'বই আৰু বনাই আছে ধুনীয়াকৈ। এনেদৰে সকলোবিলাক একেলগ হৈ খোৱাৰ কিন্তু মজাটো বেলেগ। ঘৰতো খোৱা হয় বাৰু, এইবাৰ ইয়াতো খালোঁ, বহুত ভাল লাগিলে। এইখিনি আমাৰ মাংস হৈ গ'ল দেই। আপোনালোকৰ লোভ লাগিছে নাই বাৰু কেৰাহীখনত দেখি? কালি কিন্তু সঁচাকৈ খুৰাই কিন্তু বহুত ধুনীয়া মাংস বনাইছিলে। সোৱাদটো আজি যেতিয়া মই কৈছোঁ তেতিয়াও মোৰ সোৱাদটো জিভাত আহি গৈছে। একদম মজা বনাইছিলে। মছলা পাতিও বেছি ব্যৱহাৰ কৰা নাছিলে, কিন্তু একদম পাৰফেক্ট। এনেও বেছি মছলা ব্যৱহাৰ কৰিলে আপোনাৰ পেটে বেয়া হয়, কিন্তু বহুত ধুনীয়াকৈ তেওঁ কম মছলাতে বনাইছিলে। আৰু এয়া মই প্ৰায় খাবলৈ হৈ গৈছিলে কাৰণে প্ৰথম বেচটোৰ কাৰণে মই খুৰীক সুধি কৈছিলোঁ যে মই এনেকৈ পাৰিলে হ'বনে খুৰী? খুৰীক কৈছিলোঁ বোলো ভিডিঅ' কৰিব দেই। খুৰীয়ে ধুনীয়াকৈ কৈ দিছে মোক, থেংক ইউ খুৰী। এয়া মই ডিছ পাৰি দিছিলোঁ। এই সৰু থাকোঁতে যে মোৰ ডিছ পৰাটো খুব এটা মানুহে খাব, মই ডিছ পাৰি দিম, খুব আৰু এটা চখ আছিলে মোৰ। এয়া সকলোবিলাক বিলনীয়া ৰৈ আছেহি খানা দিবলৈ। মই এপাক বিহুকে নাচি দিলোঁ আৰু দেই ৰাইজ। আৰু এয়া আমাৰ প্ৰথম বেচটো বহিলে। প্ৰথমতে জেন্টছকে দি দিছোঁ খাবলৈ আৰু দেই। এয়া আমি বিলনীয়া কৰিলোঁ। এয়া আমাৰ বায়ে দি আছে পূৰা। তাৰপিছত শেষত আমি খাইছোঁ। আমি খাওঁতে পূৰা একেবাৰে আমি খোৱাৰ টাইমটো আমি একদম পিছত আমাক বিলাইছিলে টিকলা আৰু নিকু ভিনদেউৱে আমাক বিলাইছিলে। খাবলৈ বহি জানো বেছি দেৰি ৰৈ থাকিব পাৰি আপোনালোকে কওকচোন বাৰু? অলপ দেৰি ভিডিঅ' কৰিলোঁ আৰু দেই। এয়া মাজতে খুব জমনি কথা ওলাইছিলে। এয়া পৰিস্মিতা বা, অনিতা বা, চবকে দেখাই দিছোঁ খাবলৈ বহি আছে চব। এয়া আপোনালোকক এইবাৰ দেখাম আমাৰ লোভনীয় থালিখন দেই। এইখন কি আছিলে চাই লওক। এয়া মিক্স ভাজি আছিলে, তাৰপিছত মাংস আছিলে, মাছ আছিলে, মাছৰ আঞ্জা আছিলে।
আৰু এয়া খাই কিন্তু বহুত ভাল লাগিছিলে। আৰু এয়া শেষত সকলোক কৈছিলোঁ যে আজি খাই কেনেকুৱা লাগিলে, প্ৰত্যেকেই কৈছে বহুত ভাল লাগিলে, বহুত ভাল লাগিলে, আৰু খুব ভাল লাগিলে বুলি চবেই কৈছে আৰু এনেকৈ। আৰু সঁচাকৈ বহুত ভাল লাগিলে। আৰু সকলোৱে ইমান সহায় সহযোগিতা আগবঢ়াই মেলি খানাটো ইমান ধুনীয়াকৈ আয়োজন কৰাৰ বাবে অশেষ ধন্যবাদ। প্ৰত্যেকে বহুত চবেই ধুনীয়াকৈ লাগিছে। এয়া শেষত আৰু কি আৰু আমি সকলোৱে গুড নাইট ক'লোঁ। গুড নাইট কৈ মেলি আৰু এয়া খুৰাক সুধিছোঁ আজি কেনেকুৱা লাগিলে। খুৰাই সুধিছে খানাটো কেনেকুৱা লাগিলে, মোৰ বনোৱাটো কেনেকুৱা হৈছে, ভাল হৈছেনে? মই কৈছোঁ যে একদম ফাৰ্ষ্ট ক্লাছ হৈছে। খুৰাই তাকে কৈছে আৰু চাগে খুৰাই খুব ধুনীয়া বনায়। এইয়া বাকী মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।